হাই এভৰিৱান, আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। কাৰণ বহুত দিন হ'ল বিহুৰ পৰা আজি কিমান দিন হ'ল, কমে 10-15 দিন মানে হ'ল মোটামুটি মই ভিডিঅ' বনাব পৰা নাই, ভিডিঅ' ক'তো দিবও পৰা নাই। এতিয়া ভাবিছোঁ অলপ লাহেকৈ ভিডিঅ' বনাওঁ আৰু আপলোড দিবলৈ চেষ্টা কৰোঁ। কাৰণ এইকেইদিন পূৰা মানে মোৰ ল'ৰাটোৰ মানে অলপ জ্বৰৰ টাইপত মানে পূৰা চৰ্দি লাগি মানে হেৰি হৈ গৈছে, চৰ্দি লাগি মাথা বিষ ধৰি মই মানে একো কৰিবই পৰা নাই, ভিডিঅ' বনাব পৰা নাই। আৰু বিহু পিঠা চিঠা মানে অলপ চলপ কিবা এটা কৰিলোঁ, বাকী বেলেগ তেনেকুৱা একো নাই। তাতে মই গাঁৱতে থকা হৈছিলে 15-12 দিন, আৰু এতিয়া ইয়াত আহিছোঁ যদিও মানে ইয়াত একো বনোৱা নাই। হেৰি পৰহি দিনাখন পিঠা কেইটামান বনালোঁ আৰু সেয়াই তেল পিঠা বনালোঁ ইয়াত আহি কিনে। তাৰপিছত এতিয়া কি কৰোঁ, গা পা ধুই আজৰি হ'লোঁ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 1 বাজিলেহি। এতিয়া মই ভাত বনাই আছোঁ। আৰু ভাত বেলেগ একো নাই, বিশেষ তেনেকুৱা একো নাই। এইফালে দালি বইল কৰিছোঁ, এইফালে কুকাৰত দালি বইল দিছোঁ, আৰু এইপিনে অকল ফুলকবি ভাজিছোঁ। মানে তেলত ফ্ৰাই কৰাৰ নিচিনা হৈছে, আৰু অকল ফুলকবি ভাজিছোঁ তেল কমকৈ দি, বেলেগ একো দিয়া নাই। আমাৰ ল'ৰাই কি কৰিছে চাওক না, ক্ৰীম সানিব গৈছে, দেখিছেনে কি কাণ্ড কৰি আছে। অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে, মোৰো ভালে। সঁচাকৈ গা মোৰ বহুত বেয়া, একদম ভাল নলগা হৈছে গা। আগৰ নিচিনা নহয়, মানে বহুত চৰ্দি লাগি আছে। এইবাৰ মোৰ চৰ্দিটো কি হৈছে, এনেকুৱাত মানে কফবিলাকে গোটা মাৰি ধৰি মানে মাথা বিষ হৈ চৰ্দি হৈছে। অইনবাৰ তেনেকুৱা নহয়, ডিঙিটো চেৰাই থাকে, কিন্তু এইবাৰ নহয়, তেনেকুৱা নহ'লে মানে এডোখৰতে গোটা মাৰি ধৰি মানে চৰ্দিৰ মানে লাগিছে, একদম মানে অৱস্থা নাই। আৰু আঁঠুৱাটো যে ল'ৰা শুই আছিলে, সেইকাৰণে তৰি দিছিলোঁ। আমাৰ ইয়াত মানে মহ ওলাই অলপ চলপ, এনেকুৱা চেপৰ চাইডে, সেইকাৰণে আঁঠুৱা তৰি দিওঁ। আৰু এইটো চাইড লগাই থোৱা আছে, কিন্তু এইটো চাইড লগোৱা নাই। আৰু আমাৰ ৰুমটোতো সলাইছোঁ কেতিয়াবা, আপোনালোকে গম পাইছেই বাৰু। আগৰ ভিডিঅ' চাইছে, মই এইটো ৰুমৰ পৰা ভিডিঅ' মই দিয়াই নাই বাৰু, দিছিলোঁ, এটা দিছোঁ। আপোনালোকে সেই ভিডিঅ'টো যদি চাইছে গম পাব বাৰু। ল'ৰাইটো হেৰি কৰিয়ে আছে। মা ধুন, এই পৰি দিব, পেলালা নে দেখিছেনে, গাত ঘঁহা তেলটোৱে ওকে খুলি কেনে উবিয়াই দিছে, পৰি গৈছে, গোটেই তেল হৈ গৈছে হাত। মূৰত নঘঁহে ধুন, ভৰিতহে ঘঁহে, মূৰত নঘঁহে নহয়। তেল মূৰত ঘঁহিব গৈছে। এনেকুৱা বদমাছ নহয় ল'ৰাটো, আগত থাকি বহুত দুষ্টই, সৰুতে যিমান মানে দুষ্ট নহয়, এতিয়া খোজকাঢ়িব হোৱাৰ পৰা ইমান দুষ্ট হৈছে, মই চম্ভালিব নোৱাৰা হৈ গৈছোঁ, এনেকুৱা মানে হেৰি হৈছে। বাৰু মই এতিয়া ভাতকেইটা বনাই লওঁ, আৰু ভাত বহোৱাই নাই বাৰু, ভাত বহাম পিছত। মই দালি বইল দিছোঁ কুকাৰত আগতীয়াকৈ। আপোনালোকে মোৰ মাতটো কিন্তু বহুত বেয়া হেৰি কৰিব দেই, মাতটো কিন্তু বহুত বেয়া শুনিব। এনেও ভাল নহয় বাৰু, তথাপিতো এতিয়া চৰ্দি লাগি আছে না, অলপ বেয়া শুনিবই, মানে মোটা মানুহৰ টাইপত শুনিব। তথাপিতো বাৰু মই ভাতকেইটা বনাই লওঁ, তাৰপাছত লগ পাই আছোঁ। ভাজি হ'ল, দালিও হ'ল, ভাতকেইটা বহাই দি থৈ আহিছোঁ বাৰু। আৰু আমাৰ ইয়াত ৰ'দটো ধুনীয়াকৈ পৰে দৰ্জা মুখতে, আজি ৰ'দটো ভালেই দিছে বাৰু। যাওঁচোন কাপোৰকেইটা চাই আহোঁ অলপ। আৰু এফালে এইখিনিতো এটাই ভাল, মানে মানুহক ঠাণ্ডা দিনত বেছিকৈ প্ৰয়োজন হয় ৰ'দটো, নহয় জানো। একদম ধুনীয়া এডোখৰ ৰ'দ পৰে আমাৰ এডোখৰ, দেখিছেনে নাজানো, মই ৰ'দৰ চাপত ধৰিবই পৰা নাই। আৰু কাপোৰ শুকুৱাবলৈও এডোখৰ ধুনীয়া হয়, মানে কুমলীয়া ৰ'দতো মানে ডাঠ কাপোৰ যদি থাকে, মানে অলপ পানীখিনি শুহ যায়, পিছত আকৌ ৰ'দত দিবলগীয়া হয় ভালকৈ। আৰু আমাৰ এডোখৰত তেনেকুৱা হুলস্থুল পৰিৱেশ নহয়, ঠাণ্ডা পৰিৱেশ হয়, পৰিৱেশটো ঠাণ্ডাই হয়। আমাৰ ইয়াত 3 ঘৰে আছোঁ ভাড়া, কাপোৰবিলাক শুকোৱা নাই, অলপ সময় লাগিব। ৰ'দটো মানে কুমলীয়া, আজি ৰ'দটো বহুত কোমল হয়, মানে ইমান এটা হেৰি নহয়, মানে
টান নহয়, কোমল। বিৰাট দুষ্ট কৰি আছে সঁচাকৈ। বাহিৰত লৈ গ'লোঁ, ইমান দুষ্ট কৰি থাকে নহয়, মই বিৰাট টান পাওঁ। বাহিৰলৈ অনা ভিতৰত লৈ অনা কাৰণে কান্দি আছে। কি হৈছে? কি হৈছে? বাহিৰত যাব লাগে। বাহিৰত নহয়, এইটো কোন চাচোন, এইটো বাই বাই দেখোন, বাই বাই কৈছোঁ, বাই বাই। টাটা দিয়া, টাটা, হাই কোৱা, গুড ইভিনিং কোৱা। নোকোৱা নে? নোকোৱা নে? নোকোৱা? কোৱাচোন হাই, কোৱা গুড ইভিনিং, কোৱা হাই। নোকোৱা? নকয়, বাই বাই কিন্তু হাই নকয়। কোৱাচোন হাই, কোৱাচোন হাই। হাই নোকোৱা? কি দিব লাগে? এইবাৰ কেইদিন কি হৈছে, ল'ৰাটো ৰাতি জ্বৰ উঠে, আৰু কিয় জ্বৰ উঠে নাজানো। ৰাতি ঔষধ খুৱাইছোঁ, কিন্তু ঔষধ খুৱাইছোঁ যদিও ৰাতি মানে আকৌ হয় একেটা টাইমতে। 3 দিনমান হৈছে তেনেকুৱা। তাৰপাছত এতিয়া অলপ ভাল পাইছে। কালি মালিচ কৰি দিলোঁ, তেল আৰু নহৰু ক'লা জিৰা লৈ পেলাই মালিচ কৰি দিয়াতে এতিয়া কালি ৰাতি নাই যেনিবা তেনেকুৱা জ্বৰ হোৱা নাই, একো ডিষ্টাৰ্ব দিয়া নাই। কিন্তু চৰ্দিটো আছে অলপ। চৰ্দিটোৰ কাৰণে অলপ ডিষ্টাৰ্ব দিয়ে, নিদিয়া নহয় বাৰু। এতিয়া আৰু কি কৰিম আৰু, ল'ৰা ছোৱালী মানুহ চৰ্দি হ'লে ডিষ্টাৰ্ব দিবই অলপ চলপ। সেইকাৰণে আজি আকৌ মালিচ দিম বুলি ভাবিছোঁ। ভাত চিটি আহিছে, ভাতকেইটা হ'লেই হৈ গ'ল। আৰু বনাবলৈকে একো নাই। কালি মাংস আনিছিলোঁ, লোকেল মুৰ্গী আনিছিলোঁ, বনালোঁ, কিন্তু জ্বলাৰ ওপৰত একেবাৰে খাব নোৱাৰিলোঁ। এতিয়াও আছে, চাওঁচোন পাৰোঁনে নোৱাৰোঁ খাবলৈ। ইমান জ্বলা হৈছে, মানে জলকীয়া জ্বলা নহয়, জালুকৰ গুড়ি জ্বলা। মানে চৰ্দিৰ কাৰণে, বিষৰ কাৰণে ভাল যে সেইটো আৰু দিয়াৰ কাৰণে কি হৈছে, বহুত জ্বলা হৈ গ'ল জালুকৰ জ্বলাই। কিন্তু মই খাবই নোৱাৰিলোঁ ৰুটিৰ লগত। আৰু এতিয়া ভাতৰ লগত পাওঁনে ন চাওঁচোন। কি দিব লাগে? কি দিব লাগেনো? কি দিব লাগে? নলয়, সেনেকৈ নলয়। হেৰি আছোচোন, কি দিব লাগে? কি দিব লাগে? খালী ল'ৰাটোৱে ৰাতি জ্বৰ উঠে যে, উঠাৰ পিছত কি কৰে, সি খাৰ পাই যায় ন, খাৰ পোৱাৰ পিছত কি কয়, দিয়া মাৰে। কি দিব লাগে একো ধৰিব নোৱাৰোঁ। আৰু লাষ্টত গৈ উপায় নাপায় কি কৰোঁ, চকলেট অনা হৈ থাকে, তাৰ কাৰণে চকলেট দিওঁ খাবলৈ। দালি মানা হৈ থাকে, সেয়া দালি মোৰ দিওঁ। সেনেকৈ দি কিনে 2 দিনমান মানে ৰাতি এনেকৈ দি পানী খুৱাই থৈ দিওঁ। নাজানো কি হয়, মানে ভাতটো ইমান এটা ভালকৈ নাখাইছিলে, সেইকাৰণে চাগে ৰাতি ভোক লাগে আৰু কান্দিও উঠে, আৰু হেৰিও হয়। কি জানে চুলিকেইডাল লৈ কি কৰি আছে, খুব পাৰি থাকে, গুটি বেট দুষ্ট কৰি থাকে সঁচাকৈ। ৰ'বা, মই মামাম মামাম খাম নহয় আমি, নহ'ব জানো? মামাম খাম আমি মামাম খাম, খাবলৈ নহয় মামাম খাবলৈ নোপোৱা? খাবলৈ নোপোৱা মামাম? দেখুৱাবলগীয়া বিশেষ একোৱে নোৱাৰিলোঁ আপোনালোকক, খালি কথাকেই পাতি থকা হ'ল। চাওঁচোন আৰু আগলৈ কি দেখাব পাৰোঁ নতুন। বিশেষকৈ ৰুমৰ পৰা ওলাই যোৱা নহয় যে, সেইকাৰণে একো দেখাবও নোৱাৰা, মানে ভালকৈ দেখুৱাবই নাপাওঁ জেগাবিলাক। খুৱাই ল'ব বিচাৰি আছোঁ। আমাৰ ভাত ৰেডি হৈ গ'ল, এয়া চাওক। ভাজি ভাত আৰু দালিৰ ওপৰত আৰু আলু দুটুকুৰ। আজিয়ে খানা, বেলেগ একো নাখাওঁ, মাংস নাখাওঁ, বহুত জ্বলা, খাব নোৱাৰোঁ। মই ভাত খাওঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ওচৰতে থকা বেল বুটাম টিপি দিব, আৰু আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। এইখিনিতে ভিডিঅ'টো সামৰণি মাৰোঁ, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। বাই।